হে গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আজি মই আপোনালোকক যিটো ফেচ পেকৰ কথা ক'বলৈ লৈছোঁ সেইটো ব্যৱহাৰ কৰি স্কিনখন বগা হোৱাৰ লগতে গ্লোয়িঙো হৈ পৰিব আৰু এতিয়া চাওকচোন এই ফেচ পেকটো কেনেকৈ বনালোঁ তাৰ বাবে প্ৰথমে মই লৈছোঁ এচামুচ বেচন আৰু এচামুচ মুলতানী মাটি আৰু মই মিক্স কৰিবৰ বাবে ব্যৱহাৰ কৰিছোঁ ৰ'জ ৱাটাৰ আৰু এতিয়া গোটেইখিনি মই ভালদৰে এটা পেষ্ট বনাই ল'ম বেচনে প্ৰাকৃতিকভাৱে আমাৰ স্কিনখন ধুনীয়া কৰাৰ লগতে স্কিনখন গ্লোয়িং কৰে অইলি স্কিনৰ বাবে বেচনৰ ফেচ পেক বা বেচন খুবেই উপযোগী ইয়াৰ দ্বাৰা মুখত জমা হৈ থকা সকলো লেতেৰা আঁতৰি যায় আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম আপোনাৰ স্কিনত যদি ব্লেক হেডছৰ সমস্যা আছে পিম্পলছ হোৱাৰ পাছত যদি আপোনাৰ স্কিনত সেই পিম্পলছৰ দাগবোৰ ৰৈ গৈছে তেতিয়াহ'লে এই সকলোবোৰ আঁতৰ কৰে মুলতানী মাটিয়ে এই ফেচ পেকটো আপোনালোকে যদি সপ্তাহত প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্কিনৰ সকলো সমস্যা আঁতৰ হোৱাৰ লগতে স্কিনখন বগাও হ'ব আৰু লগতে গ্লোয়িঙো হৈ পৰিব আৰু এতিয়া ফেচ পেকটো মোৰ বনোৱা হৈ গ'ল আৰু গোটেই মুখখনতে মই ভালদৰে ফেচ পেকটো লগাই ল'ম আৰু লগাই হোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰপাছত মই ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই পেলাম এই ফেচ পেকটো আপোনালোকে সপ্তাহত প্ৰায় 2 দিন ব্যৱহাৰ কৰিবচোন স্কিনখন ধুনীয়া হোৱাৰ লগতে গ্লোয়িঙো হৈ পৰিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু গোটেই মুখখনতে মই ভালদৰে ফেচ পেকটো লগাই ল'ম আৰু লগাই হোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আপোনালোকে এনেদৰে এবাৰ ব্যৱহাৰ কৰি চাবচোন খুবেই এটা ধুনীয়া সুফল পাব আৰু এতিয়া মোৰ লগোৱা হৈ গ'ল গোটেই মুখখনতে এতিয়া লগাই হোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰপিছত মই ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই আহিমগৈ আৰু এতিয়া লগোৱা হৈ গ'ল চ' এতিয়া মই ভালদৰে মুখখন ধুই আহিমগৈ আৰু চাওকচোন এবাৰ ব্যৱহাৰতে কি এটা ধুনীয়া গ্লো আহিছে চ' আপোনালোকে এবাৰ ট্ৰাই কৰি চাব চ' থেংক ইউ